বন্ধুসকল মই পম্পী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পপছ পম্পীলৈ স্বাগতম জনাইছোঁ যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু যিসকলে আগতীয়াকৈ সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ আজি মই কলে আহিছোঁ বাৰু মই আহিছোঁ হাজোৰ পঞ্চতীৰ্থলৈ আপোনালোকক লৈ যাওঁ বলকচোন ভিতৰৰ পৰিৱেশ দেখুৱাওঁ আহক মোৰ সৈতে এতিয়া আপোনালোকক লৈ যাবলৈ ওলাইছোঁ মন্দিৰৰ ভিতৰ ভাগত থকা বিষ্ণু পুষ্কৰ মাধৱ মন্দিৰ পুখুৰীলৈ ইয়াত বিভিন্ন ধৰণৰ কাছ আৰু মাছ পোৱা যায় আপোনালোকে ইয়াতে খোৱা খাদ্য আছে কিনি পেলাই মাছ আৰু কাছক দিব পাৰে এয়া হৈছে মন্দিৰৰ চিৰি ভাগ এতিয়া আমি ভিতৰ মন্দিৰলৈ যাম প্ৰথমে এই চিৰিখিনি গৈ লওঁ আহকচোন আপোনালোকে এনেকৈ চিৰি বগাই থাকোঁতে যদি ভাগৰ লাগে তেতিয়াহ'লে এনেকৈ বহিবলৈকো অলপমান বনাই দিছে বহিয়ে লওঁ অকণমান বাপৰে ভাগৰ লাগি গৈছেগৈ আৰু আধা চিৰি আছেই বগাবলৈ এয়া আমি মন্দিৰৰ ভিতৰ ভাগ আহি পালোহি এয়া আমি অহা চিৰিখিনি কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ মন্দিৰৰ ভিতৰত যিহেতু কেমেৰা নিবলৈ নিদিয়ে সেয়েহে বাহিৰৰ পৰাই আপোনালোকক মন্দিৰৰ চৌপাশ দেখুৱালোঁ আমি হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষয়ে এখেতৰ পৰা দুষাৰমান জানো আহকচোন আমাক জনাবচোন অকণমান হয় এই হয়গ্ৰীৱ মাধৱ মন্দিৰ আপোনাৰ পঞ্চতীৰ্থ বুলি জনা যায় তীৰ্থনগৰী হাজো বুলি কয় এই মন্দিৰত হিন্দু মুছলিম আৰু বৌদ্ধৰ সমন্বয় মিলন ত্ৰিবেণী সংগম বুলি কোৱা হয় ইয়াৰ কাহিনী ক'বলৈ গ'লে আমি অতীতলৈ গুচি যাব লাগিব দাপৰৰ শেষত আজিৰ পৰা 8,000 বছৰ পিছলৈ যাব লাগিব দাপৰ আৰু কলিৰ সন্ধিক্ষণত এই হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰতিষ্ঠিত হোৱা বুলি আমাৰ কালিকা পুৰাণত দেখা যায় ইয়াৰ প্ৰবাদ আছে কি ভগৱান বিষ্ণু 10টা ৰূপ 10 অৱতাৰৰ ভিতৰত 3টা অৱতাৰ ইয়াতে মানে মৎস্যকুৰ্ম আৰু নৰসিংহ গতিকে ইয়াৰ কাহিনী হিচাপে ক'ব গ'লে যে ধৰ্মগুৰু যেতিয়া আমাৰ বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল তেতিয়া প্ৰচাৰ কৰি আহি যেতিয়া আমাৰ এই হাজো প্ৰান্তত বস্তিত তেখেত আহিছিল তেখেতৰ দুটা গ্ৰুপত বিভক্ত আছিলে
আৰু সেই দুটা অন্তিম অৱস্থা তেতিয়া আমাৰ অন্তিম অৱস্থা আছিল। অন্তিম অৱস্থাত তেওঁৰ ইয়াতে দয়া অৱসান ঘটিছিল। তেতিয়া সেই দুইটা মাজৰ ভিতৰতে তেওঁলোকৰ অলপ মনোমালিন্য ঘটিছিল যে কি কৰা যায়। একচামে কৈছিল যে আমি পুৰিব লাগে হিন্দু ৰীতি নীতিমতে, আন কিছুমানে কৈছিল যে আমি কবৰ দিওঁ। কিন্তু এই দুইটা মত্যনৈক্যৰ বিপৰীতে আমাৰ উৰ্বৰ ঋষি বুলি এজন ঋষি আছিলে, আমাৰ যে দ্ৰোণমুনিৰ তত্ত্বাৱধানত মধ্যস্থতাত তেখেতক এই নীলাচল পাহাৰত য'ত আপোনালোক আজি ইয়াত অৱস্থিত, এই নীলাচল পাহাৰৰ বিগ্ৰহৰ ওচৰতে তেখেতক ইয়াত জ্বলাই দিয়া হৈছিল। আৰু তেতিয়া তেওঁ ইয়াতে স্বয়ম্ভু নিজে আৱিৰ্ভাৱ হৈছিল। আৱিৰ্ভাৱ হৈ আমাৰ তেতিয়া অসুৰৰ ৰাজত্ব আছিল। আপোনালোকে এতিয়াও জানে টিভি চেনেলবিলাকত দেখুৱায় যে কিবা পূজা পাতল কৰিলে ঋষিমুনিবিলাকে পূজা কৰিলে দেৱতাবিলাকে ভাঙি দিয়ে, সেই অত্যাচাৰ কৰিছিল। তেতিয়া বিষ্ণুক আৰাধনা কৰোঁতে বিষ্ণু নিজে স্বয়ম্ভু হৈ এই অসুৰৰ লগত কাজিয়া হৈছিল। অসুৰৰ লগত কাজিয়া হওঁতে অসুৰে গম পোৱা নাছিল যে এওঁ কোন। যেতিয়া মৃত্যুৰ আগমুহূৰ্তত গম পালে যিহেতু স্বয়ং বিষ্ণু আৱিৰ্ভাৱ হৈছে, তেতিয়া তেখেতে কৈছিল, সেই অসুৰজনে কৈছিল, তেওঁৰ নাম আছিল হতাসুৰ, যে প্ৰভু মোৰ এটা অন্তিম ইচ্ছা, আপুনি মোক অনুৰোধটো ৰাখিব লাগে। বোলে কি, যে মোৰ আপোনাৰ ইয়াত যি মন্দিৰ প্ৰতিষ্ঠিত হ'ব, এই মন্দিৰৰ লগতে সংহতি ৰাখি মোৰ নামটো যাতে সদায় জিলিকি থাকে। আৰু সেইকাৰণে আমাৰ মূল বিগ্ৰহত পণ্ডিতসকলে মোৰ মন্দিৰ মন্ত্ৰ উচ্চাৰণ কৰিলে প্ৰথমতে হয়াগ্ৰীৱ হয়া মানে অসুৰৰ কথা হৈছে, হতাসুৰ বুলি কয়, হতাসুৰ হয়াগ্ৰীৱ। গতিকে সেই অসুৰৰ নামটো আজিলৈকে প্ৰচলিতভাৱে চলি আছে। আৰু এইদৰে ইয়াত মন্দিৰ প্ৰতিষ্ঠা হৈছিল। বিশ্বকৰ্মাই এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। আৰু আজি ৮,০০০ বছৰৰ পৰা এতিয়ালৈকে এনেকৈ চলি আছে। আৰু ভিতৰত ৫টা বিগ্ৰহ আছে। সেই 5টা বিগ্ৰহত 5 আপোনাৰ প্ৰজ্বলিত বন্তি দেখা পাব। সেই ৮,০০০ বছৰ আগৰ পৰা এতিয়ালৈকে জ্বলি আছে। আৰু এইদৰে আপোনাৰ অসমৰ তথা ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা এটা লোকবিশ্বাস মতে ইয়ালৈকে আহি ইয়াত ভক্তবিলাকে চাকি বন্তি দি থাকে। আৰু বিশেষকৈ আমাৰ ইয়াত কাতি মাহটো যিহেতুকে বিষ্ণু মন্দিৰ, কাতি মাহটো আমাৰ তুলসীটো খুব আমাৰ হিন্দু ৰীতিমতে আমাৰ লাগে। আৰু বিষ্ণুক তুলসী দিব লাগে। সেইকাৰণে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি ইয়াত তুলসী দিয়ে। বিশেষকৈ কাতিৰ মাহ আৰু মাঘৰ মাহটো আমাৰ ইয়াত যথেষ্ট মানুহৰ ভিৰ হয়। আৰু এইদৰে এই ত্ৰিবেণী সংগম হিন্দু বিশ্বৰ যিটো ইতিহাস, আমাৰ ইয়াত এতিয়ালৈকে মুছলমান বা হিন্দুৰ কোনো কাজিয়া পেচাল নাই। এই এটা আদৰ্শতে আমাৰ এই মন্দিৰটো আজিলৈকে প্ৰতিষ্ঠিত হৈ চলি আছে। ধন্যবাদ। আমাৰ পূজা পাতল কৰা হৈ গ'ল, ইয়াৰ নিৰ্মালী হিচাপে আমাক দিলে। এতিয়া আমি আকৌ চিৰিয়েদি তললৈ যাত্ৰা আৰম্ভ কৰোঁ। আৰু এনেকৈ আমি শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা বিদায় ল'লোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।